নিজৰ অহংকাৰ থকাটো বহুতেই দৰকাৰ যেতিয়া কথা নিজৰ অধিকাৰ চৰিত্ৰ আৰু সন্মানৰ ওপৰত আহে। জীৱনত যিমানে ডাঙৰ হৈ নাহো কিয় আজিও কেতিয়াবা আঘাত পালে মুখত প্ৰথম শব্দ মা বুলিয়ে ওলায়। যদি নিজকে শক্তিশালী কৰিব বিচাৰে তেন্তে অকলে কিদৰে থাকিব পাৰি সেইটো শিকি লওক। অপেক্ষা এটা সৰু শব্দ যাৰ সৈতে জড়িত হৈ থাকে কিছুমান মানুহৰ বহুত মূল্যৱান অনুভূতি আৰু কষ্টদায়ক মুহূৰ্ত। সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পাৰ্থক্য মাত্ৰ এইটোৱে যে শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়। আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে। দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্ৰকৃত আপোন। পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওক কিয় মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা হয় তেন্তে সহজ হৈ পৰিব। প্ৰতিটো শিক্ষা কিতাপৰ পৰা পোৱা নাযায়, কিছুমান শিক্ষা জীৱনেও দিয়ে। জীৱনত আপুনি যিমান সুখী সেইটো আচল কথা নহয়, কিন্তু আপোনাৰ বাবে কিমানজন সুখী সেইটোৱে আচল কথা। ভাল পোৱাটো বেয়া কথা নহয়, কিন্তু ভাল পোৱাক অপমান কৰাটোহে বেয়া কথা। যিজন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কম ৰাখে সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিব জানে।